हेलो एवरीवन स्वागत जनाइছোঁ আপোনালোক সকলোকে মোৰ চেনেলৰ আনটা নতুন ভিডিঅ'লৈ আৰু মই ভিডিঅ'টো এতিয়া স্কুলৰ পৰা ষ্টাৰ্ট কৰিছোঁ আৰু এতিয়া মানে টিফিন টাইম তো ভাবিলোঁ এতিয়া ভিডিঅ'টো ষ্টাৰ্ট কৰি দিওঁ আৰু হয়তো আপোনালোকে হুলস্থুল শুনিবলৈ পাইছে আৰু ঘৰত মানে ভিডিঅ' ষ্টাৰ্ট কৰিম বুলি থাকিলে কৰাই নহয় তো সেইকাৰণে মানে স্কুলৰ পৰা আৰম্ভ কৰিছোঁ আৰু কি দেখাব পাৰোঁ আপোনালোকক দেখাই থাকিম বাৰু তেতিয়াহ'লে ভিডিঅ'টো সম্পূৰ্ণকৈ শেষলৈকে চাব আৰু শেষত জানিবলৈ নাপাহৰিব তেতিয়াহ'লে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ আমাৰ মিছে কি আনিছে আজি মানে ঘৰত মানে একো নাখাই নাহিলে মানে টিফিন লৈ নাহিলে তো সেইকাৰণে এয়া মিছে পৰঠা লৈ আহিছে দুইজনীয়ে খাম আৰু এতিয়া আৰু আমাৰ এইফালে ছয়নিকাই গালে মুখে হাত দি কি চাই আছা মই এইটো বাতি লৈ আছোঁ দেই বাতিটোতে সৰু হ'ব নেকি হ'ব আৰু দিয়ক এইফালে বৰষুণ ধৰি আহিছে আৰু এয়া অকণমান চাটনি কিহৰ নাজানো বাৰু চাব লাগিব শুকান মাছ এইফালে জানো গম পোৱা নাই আৰম্ভ কৰক অকণমান চাহ খাই লওক মানে ৰাতিপুৱা ঘৰত চাহ নাখালেতো মানে ঘৰত ভাত কেইটামান খাই আহিলোঁ সেইকাৰণে অকণমান চাহ নাখালে মানে দিনটো বেয়া লাগিব টোপনি ধৰি লাগিব সেইকাৰণে আৰু এনেদৰে আমি দুয়োগৰাকীয়ে বহি এনেকৈ টিফিন শ্বেয়াৰ কৰিলোঁ কিন্তু আজি মই টিফিন নিয়া নাছিলোঁ মানে স্কুললৈ যোৱা দেৰি হোৱাৰ কাৰণে টিফিন নিয়াই নহ'ল আৰু লৈ গ'লে মানে দুয়োগৰাকী আমি এনেকৈ মিলাই মেলি খাওঁ আৰু সঁচাকৈ বহুত ভাল লাগে আমাৰ মিছেও মানে বহুত ধুনীয়া বনায় তাৰপিছতে আৰু এই সময়খিনি আপোনালোকৰ বাবে শ্বেয়াৰ কৰিলোঁ আৰু কেনেকুৱা পালে জনাব আমি দুজনী সদায় মানে এনেকৈ টিফিন টাইমটো দুজনী এনেকৈ স্পেণ্ড কৰোঁ সঁচাকৈ বহুত বেছি ভাল লাগে আৰু কৰ্মব্যস্ততাৰ এই সময়বোৰ এনেকৈ ধৰি ৰাখিবলৈ চেষ্টা কৰিলোঁ আশা কৰিছোঁ আপোনালোকেও ভাল পাব চাই আজি কেমেৰাৰ সন্মুখতে স্কুলৰ টিফিন টাইমটো শ্বেয়াৰ কৰিলোঁ আপোনালোকৰ লগত থাকে আৰু মানে ভিডিঅ' তেনেকৈ বনাম বুলি বনোৱাই নহয় সেইটো কাৰণে ভাবিলোঁ এনেই আছিলোঁ মানে এক্সাম চলিছিলে কেজি নাৰ্চাৰী মানে কমপ্লিট হ'ল যে সিহঁতৰ আমি এতিয়া বৰ্তমান এনেই আছিলোঁ ভাবিলোঁ ভিডিঅ' এটাকে ষ্টাৰ্ট কৰোঁ যিহেতু ভিডিঅ' বনোৱাই নাই আৰু এইকেইদিন ভিডিঅ' দিম বুলি ৰৈ গৈছে দিবলৈ টাইমে পোৱা নাই সেয়াই আৰু আজি ভিডিঅ'টো এনেকৈ ষ্টাৰ্ট কৰিছোঁ আৰু পিছলৈ কি দেখাব পাৰোঁ নোৱাৰোঁ আপোনালোকে চাই থাকিব পাৰোঁ আৰু স্কুলত যিহেতু আছোঁ সেইকাৰণে আপোনালোকে হয়তো বস্তুটো শুনিব পাৰে বেয়া নাপাব মই আগতেই কৈছোঁ প্ৰথম ভিডিঅ'টো ষ্টাৰ্ট কৰিয়ে কৈছোঁ মই যিহেতু স্কুলৰ পৰা ষ্টাৰ্ট কৰিছোঁ তো অকণমান বস্তু হ'বই আৰু যিহেতু এতিয়া টিফিন ব্ৰেক হয় সেইটো কাৰণে তেতিয়াহ'লে চাই থাকক আৰু হেল্ল' এভৰিৱান স্বাগতম জনাইছোঁ আপোনালোক সকলোকে মোৰ চেনেলৰ আন এটা নতুন ভিডিঅ'লৈ আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে আৰু মোৰো বৰ্তমান ভালেই আৰু এতিয়া স্কুলৰ পৰা আহি ভাত পানী খালোঁ মানে আজি বাহঁতৰ ঘৰতে খাই আহিলোঁ মানে সকলোকে আজি নিমন্ত্ৰণ দিছিলে তো সেইকাৰণে তাতে খাই আহি মানে তাতে ইমান ভিডিঅ' নকৰিলোঁ আৰু মানে যিহেতু স্কুলৰ পৰা আহি পাওঁতে মোৰ দেৰি হ'ল সেইকাৰণে ভিডিঅ' কৰা নহ'ল আৰু তাৰ পৰা আহি অকণমান ৰেষ্ট লৈ এটা টিউশ্যন কৰিলোঁ আপোনালোকে দেখিবই আকৌ তাক থৈ এতিয়া যাব লৈছোঁ বৌজনীৰ ঘৰলৈ আৰু মানে বিশেষ কাম এটা আছে তাৰ পৰা আহিলোঁ তাৰপিছত কি বাৰু আপোনালোকক দেখাম আৰু শেষলৈকে ভিডিঅ'টো ধুনীয়াকৈ চাই থাকিব আৰু শেষত চাই জনাবলৈ নাপাহৰিব কেনেকুৱা পালে ব'লক তেতিয়াহ'লে বেছি দেৰি কৰি নাথাকোঁ মানে অলৰেডি বহুত দেৰিয়ে হৈছে ইয়াক মানে ঘৰত থ'বলৈ কোনো নাই সেইকাৰণে সেই ল'ৰাটোকে অলপ থৈ দিলোঁ মানে এও নাই গৰু আনিবলৈ গৈছে আৰু দেউতাও নাই মানে মাও নাই সেইটো কাৰণে মানে তাৰ লগতে অকণমান সময় থৈ যাওঁ আৰু তেতিয়াহ'লে ব'লক গৈ থাকোঁ ঘৰ মানে আহি পাওঁতে আকৌ দেৰি হৈ যাব নহ'লে ব'লক সেইফালে আমাৰ এয়া ধুধুহঁতে এয়া খেলি আছে তোমালোকে খেলি থাকা দেই ধুধু কি খেলিছা লুডু য়েছ দেৱাশিষ পঢ়া হৈ গ'ল কিতাপ এতিয়া সামৰিলোঁ আকৌ খেলি থাকা দেই বাই বাই এইফালে এজাক বৰষুণ পৰিলে আমাৰ মানে বাটটো বহুত লেতেৰা হৈ যায় মানে এয়া যাবলৈ কৰিবলৈ মানে বহুত দিগদাৰ আৰু গাড়ী ক'ৰবাতে থৈ আহিব লাগে আঁতৰতে থৈ আহিব লাগে গৈ আছোঁ এতিয়া খোজকাঢ়ি এইফালে আমাৰ ঘৰৰ পৰা ওলাই গিয়া নামঘৰ বাট পালোহি এইকেইজনী ক'ত গৈছিলা অঁ হয় নেকি পিছে হয় নেকি এতিয়া কি পুহিবানে নাই
কেতিয়া আপোনালোকক সুধি ল'ব লাগিব অঁ মানে কি গোটৰ আৰু অঁ গোটৰ যেতিয়াই কি শিকিলা মিটিঙত গৈ মোৰ মানে মই নোৱাৰিমে বুলি ক'লোঁ পঢ়িবৰ কাৰণে অঁ যোন 4জনী গৈছোঁ 4জনীকে মানে চাৰিজনী মানুহে গোটেই ভিঅ' গোটৰ প্ৰত্যেক গোটৰে 4জনীকে আকৌ নতুনকৈ গোট খুলিব একাউণ্ট খুলিব লাগিব ব্লকত আকৌ গৈ পেলাই ৰেজিষ্টাৰী কৰিব লাগিব তাৰপাছত তেতিয়াহে কিবা কিবি বহুত আছে তেতিয়াহে অনুদান দিব 1.5 লাখ টকা 1.5 লাখ টকা কেতিয়া 50,000 কাটিব ন অঁ হেৰি খাদ্যৰ নামত কাটি পেলাই মানে কি গৰু ছাগলীৰ খাদ্য অঁ তাৰপৰা ছাগলী একেলগে কিনি পেলাই মানে গোটেই প্ৰতি 2জনীকে পৰে 4জনীকে পৰে এনেকৈ ভগাই দিব হেল্ল' এভৰিৱান গুড মৰ্ণিং আৰু আজি হৈছে মানে পিছৰটো দিন কালি ভিডিঅ' কমপ্লিট কৰিব নোৱাৰিলোঁ আৰু এইফালে ৰাতিপুৱাই আমাৰ ধুনীয়াই টিউশ্যন কৰি আছে হাই কোৱা কাক টিউশ্যন কৰিছা প্ৰিয়াংকু হাই কৈ দিয়া গুড মৰ্ণিং কোৱা গুড মৰ্ণিং কোৱা গুড মৰ্ণিং আৰু এয়া পঢ়াই আছে মানে ময়ে পঢ়াই আছিলোঁ আমাৰ ধুনুৱে মানে সি ক খ পঢ়াই আছে ধুনীয়াকৈ মানে তাৰ লগৰে হ'ব ই যিহেতু আছামিজ মিডিয়াম সি ইংলিছ মিডিয়াম সি মানে এইবাৰ পাইছে যে ক্লাছ 1ৰ হয় সেইকাৰণে ধুনীয়াকৈ সি ক খখন পঢ়াব পাৰিছে আৰু পঢ়াইছে ধুনীয়াকৈ তাকে অকণমান মানে ভাল লাগিল ভাবিলোঁ অকণমান ভিডিঅ' কৰি ৰাখোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ তেতিয়াহ'লে চাই থাকিব আজি ভিডিঅ'টো আৰু এইফালে আমাৰ ধুনুৱেও লিখি আছে আৰু এইবাৰ সি সংস্কৃত প্ৰথমবাৰৰ কাৰণে পাইছে নিজেও পঢ়ি আছে আকৌ লগৰটোকো পঢ়াই আছে মাজে মাজে